চহৰৰ সেই আমনি লগা কোলাহলবোৰৰ পৰা আজি আঁতৰি বহু দূৰত এখন গাঁৱত ইয়াত চাবলগীয়া একো নাই। এটা ৰাজপথ বোকা, চাৰিওফালেকে পথাৰ আৰু পানী আৰু এজাক জীৱন জুৰুৱা বতাহ আৰু নীলা আকাশ। নীলা আকাশখন ইয়াতেই ভালদৰে দেখি, যদিও ইয়াৰ পথবোৰ বোকা, কিন্তু এই পথবোৰতেইচোন আমাৰ হাঁহিবোৰ একেবাৰে ফুটি ওলায়। আৰু চহৰৰে যি যান বাহনৰ সেই কোলাহল শব্দ, আমনি লগা শব্দ, সেই শব্দবোৰৰ পৰিৱৰ্তে ইয়াত টুলুঙা নাৱৰ কুলু কুলু শব্দ। আহিবচোন কেতিয়াবা এনেকুৱা এটা পৰিৱেশৰ মাজতো অলপ সময় ৰৈ যাব, যি আনন্দ উপভোগ কৰিব হয়তো আমি ভাষাৰে আপোনাক বুজাব নোৱাৰিম। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, মই বৰ্তমান আছোঁহি শিৱসাগৰৰ কাৰিগাঁৱত। ইয়াতে মানে কিছুদিনৰ পূৰ্বে পানী হৈছিল, মানে এনেকুৱা পানী নহয় যে ঘৰৰ ভেটিলৈকে উঠে, ঘৰ ডুব যায়, এনেকুৱা বানপানী নহয়, কিন্তু পথাৰবোৰ আৰু ৰাস্তাবোৰ বুৰ গৈছিল। মানুহবোৰে নাৱেৰে যাতায়াত কৰিছিল, মানে নাৱেৰে আহে এইটো ছাইডে আহিবলৈ হ'লে। আৰু ইয়াত আছে মোৰ ৱাইফ, মানে ৱাইফৰ গাঁৱেই হয়, আৰু ইয়াতে আজি আমি নাও চলাম। যিহেতু আগত কেতিয়াও টুলুঙা নাৱত উঠি পোৱা নাই, সেইবাবে উঠিবলৈ অলপ ভয় লাগিল। চেষ্টা কৰিছিলোঁ চলাম বুলি, কিন্তু ভয় লাগিল। সেইবাবে তাইকো পাতি ল'লোঁ, আৰু তাই থাকিলে অলপ সাহস হয় দিয়কচোন। আৰু তাই যিহেতু এনেকুৱা টুলুঙা নাৱত উঠি নৈ চৈ পাৰ হোৱা সৰুৰ পৰাই উঠে, যদিও নিজে চলাই পোৱা নাই, কিন্তু উঠিছোঁ বুলি কৈছে আৰু হয় উঠে, সেইবাবে তাই অলপো ভয় নকৰে মানে উঠিবলৈ। তো তাইৰ লগতে অকণমান চেষ্টা কৰিম। আগতে চলাইছা নেকি? চলাব ৰ'ব, মইতো নোৱাৰোঁ, মোৰ বহুত ভয় লাগে এখন উঠিবলৈ। বহুত দুব লাগে। কেলে পানীটো খাই যাওঁ ঘৰতে যাওঁ পানীটো। আজি এই ভিডিঅ'টো চালে নাই আপুনি কিবা শিকিব পাৰিব, নাই এডোখৰ ভাল ঠাই দেখিবলৈ পাব, নাই এই ভিডিঅ'টোত একো নাই। এই ভিডিঅ'টোত কেৱল মই, মোৰ মানুহজনী আৰু মোৰ ল'ৰাটো, আমি তিনিও শিৱসাগৰ কোঁৱৰপুৰ কাৰিগাঁৱত অকণমান গাঁৱৰ মাজত সময় অতিবাহিত কৰিছোঁ। ইয়াতে মোৰ মানুহজনীৰ গাঁও, আৰু এই গাঁওখনলৈ মানে এনাইকৰ ঘৰলৈ আহিলেই মোৰ ল'ৰাটোৱে টুলুঙা নাওবোৰ দেখিলে টুলুঙা নাওবোৰত উঠিবলৈ মন কৰে, চলাবলৈ মন কৰে, কিন্তু সকলো সময়তে যিহেতু পানী নাথাকে, বৰ্তমান পানী হৈ গৈছে, আৰু নাওখন চলাব পৰাকৈ এতিয়াও পথাৰত পানী আছে। সেইবাবে আমিও অলপমান চলাবলৈ চেষ্টা কৰিছোঁ আৰু তাকো উঠাবলৈ লৈছোঁ। ইয়াত বিশেষ আপোনালোকে ভিডিঅ'টোত একো নাপায়, মুঠৰ ওপৰত আমি গাঁৱৰ মাজত অলপমান সময় অতিবাহিত কৰিছোঁ, আৰু এই সময়কণক আমি আমাৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছোঁ আৰু ফেচবুকৰ মজিয়াত সাঁচি ৰাখিছোঁ। যেতিয়াই মন যায় তেতিয়াই চাব পাৰিম, সেইবাবে সাঁচি ৰাখিছোঁ। আৰু ভিডিঅ'টো চোৱা নোচোৱা আপোনালোকৰ নিজৰ ইচ্ছা কথা। পাইছে নাই ইমান দৰকাৰ নাই, চলোৱা। ময়ো গাঁৱতে জন্মগ্ৰহণ কৰা যোৰহাটৰ এখন গাঁৱৰে হয়, কিন্তু কথা হয় কি, সময়ৰ গতিত লাহে লাহে আমাৰ সেই গাঁৱৰ যি পৰিৱেশ, গাঁও লগা পৰিৱেশবোৰ অলপ অলপকৈ যেন শেষ হৈ যোৱা অনুভৱ হয়। সেইবাবে এই গাঁওবোৰলৈ আহিলে কিন্তু ভাল লাগে। এই গাঁওবোৰত এতিয়াও গাঁও লগা সেই পৰিৱেশটো আছে, আৰু সেইবাবে আহিলে বহুতে ভাল লাগে। আমাৰ উঠিব মানুহ এজন লগৰ আহিছে। এনেকে থাকে মানে, তোৰ এইখন নাথাকে নি ইমান, সেইযোৰ কাৰণে আৰু তুই থিয় হৈ যা।
এইবিলাক দূৰ দূৰ যে দেখিছে গছবিলাক তাতে মানে খুঁটি আছে মহৰ খুঁটি গৰু খুঁটি মই অকণ জুম কৰি দেখাইছোঁ আপোনালোকক ৰ'ব এইবিলাক যে গছবিলাক দেখিছে এইবিলাক মহৰ খুঁটি গৰু খুঁটি আছে এইবিলাক চবফালেকে আছে বাৰু তাৰপৰা দাদাজনৰ লগত আমাৰ পল্লৱী মিছ পল্লৱী উঠি গৈছে নামিব এতিয়া মানুহজন মানে খুঁটিলে যাবগৈ যে ৰাস্তাটো চগাইছে পানী শুকাইছেহে মানে কি মানুহ আহিব পৰা হৈছে আৰু খোজকাঢ়ি এয়া আমাৰ এখেতে চলাবলৈ চেষ্টা কৰিছে দেই ভাল হয় নি এইখনত আকৌ আপোনালোকে আকৌ কোনো ফূৰ্তি কৰিছোঁ বুলি নাভাবিব আকৌ আমি প্ৰথমবাৰ এনেই চেষ্টা কৰি চাইছে আৰু যে পানী হৈছে ফূৰ্তি কৰিছে ভিডিঅ' বনাইছে বুলি নাভাবিব আকৌ দেখিছেনে এইবোৰ সেইফালে এয়া চলাই থকা এক্সপিৰিয়েঞ্চ আছে কাৰণে পূৰা গৈছে আমাৰ এইফালে বামতে চক না চাৰিওফালে পানী 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 আৰু এয়া আহি গ'ল আমাৰ চুকামফা এটা বহুত দিনৰ পৰা নাৱত উঠা হেঁপাহ আছিল আগতে মানে কি হয় এনাইকৰ ঘৰলৈ আহিলে নাওখন দেখিলে উঠিবলৈ মন কৰে কিন্তু পানী নাথাকে যে সেইকাৰণে এতিয়া আৰু উঠনি উঠালে কি উঠনি বৰষুণ দি আছিলে কাৰণে ইয়াক অনা নাছিলোঁ অকণমান দিনে উঠাই দিছোঁ হ'ব দহলৈ নাযাবা ভয় কৰিব নাযোৱা এনেকৈ বহি থাকা তুমি এনেকৈ বহিয়ে থাকিবা দেই একো নকৰিবা নাযাবা হয় লোকো কেনেকুৱা লাগিছে তুমি উঠি নিদিবা দেই বহি থাকা পানী ইমান নাই বাৰু ইমান দ নহয় তথাপি মানে কি নাওখন টুলুঙা নাওখন কি হয় যিসকলে আচলতে চলাই পাইছে জানে এনেকৈ মানে ইফালে ইফালে অহা যোৱা কৰি ধুনীয়াকৈ ঘূৰাই আনিলেগৈ মাকে মই কিন্তু এনেকৈ নাওখন গ'লে ঘূৰাই আনিব নোৱাৰোঁ মানে কোনফালে বঠাডাল মাৰিলে ঘূৰি যাব সেইটো নাজানো যে তাৰ মূৰত লাগিব সেইডাল পথাৰডাল চাই শুনি খোৱাবা হা পাবহি তাৰ ৰ'বা আহি গ'ল আমাৰ গুলু আহি গ'ল গুলু আহি গ'ল হা আহি গ'ল আৰু তোমাৰ এনে চাপাই দিয়া কেনেকুৱা লাগিলে উঠি কওঁ চাওঁ মুখখন চাওঁ এইফালে ভাল লাগিলে কিমান ভাল লাগিলে হা আৰু উঠিবা নি আৰু নুঠো বুলি কোৱা আৰু উঠিবা নে হা উঠি থাকিলে একো নাই দিলো আৰু উঠিবা নি হা অঁ অকণমান চোৱা মাছ আছে আকৌ মাছ ধৰিব গুলো ভয় নকৰে নগলো নগবা হ'ব কক'ডাইল আছে নি কক'ডাইল নাই কি আছে মাছে আছে চাহ মাছ ধৰিছা নি কোনটো হা হ'ব বেছি দেৰি হেৰি কৰি থাকিলে জ্বৰ হ'বগৈ বহি দিয়া
হ'ব নক'বা বাৰু আৰু এটি আবেলি আমি সুন্দৰকৈ গাঁৱৰ মাজত পাৰ কৰিলোঁ। আহিবচোন আপোনালোকেও সময় উলিয়াই কেতিয়াবা চহৰৰ কোলাহলবোৰৰ পৰা আঁতৰত এইদৰে গাঁৱৰ পৰিৱেশত কেতিয়াবা অলপ সময় কটাই যাবহি।